তো গাইজ মানে কিবা কাৰণে ৰেকৰ্ডিং ভিডিঅ' অহা নাছিলে। তো যেতিয়া মই চেংগুৱাৰী ফাংচনৰ পৰা আহিছিলোঁ, তো অহাৰ পিছত আৰু আমাৰ ইয়াতে ওচৰতে এখন ফাংচন আছিলে, তো তাত আমি গৈছিলোঁ। তো তাৰ মই এতিয়া ব্লগ দিয়া নাছিলোঁ, তো আজি মই ধাৰিম। তো এতিয়া ভিডিঅ'টো এনজয় কৰোঁ। গাঁৱৰ মানুহ নাই আৰু অনুষ্ঠানৰ অন্যতম সদস্য কেৱল মাত্ৰ সদস্যই চেঞ্জ কৰি আছে দিছে পেনকে উল্টা পিন্ধি লৈছে চেন্টেকাই বোলে পেনে উল্টা হৈ থাকিলে পেনটোকে লাহি আৰু খুলি পেলাই আণ্ডাৰ পেণ্ট নিপিন্ধে গাই পুৰা লাংটা আণ্ডাৰ পেণ্ট নিপিন্ধে পেণ্টৰ নিপিন্ধে চব বাদে আমি গুচি আমাৰ গুচি ঐ লাষ্ট কৰিছে কাৰণে আমি যাওঁ। তই যা লাইটটো জ্বলা অ'কে মই লাইট অফ কৰি দিম তো। গাইজ আজি আকৌ আমি এখন ফাংচন গৈছিলোঁ আৰু আমি ৰাতিটো ফাংচন চালোঁ। তো ফাংচন চাই কিনে এতিয়া আমি আহিলোঁ কৌশিক হৈ আহে লাভ হ'লে এটা বস্তু দেখাই আছোঁ ফাংচন চাই কিনে আমি এইটো গাইজ এইটো আপোনালোকৰ যদি কোনোবা যদি হয় আপোনালোকে কমেণ্ট কৰিব, মই আকৌ আপোনালোকক ৰিটাৰ্ণ কৰি দিম। তো গাইজ এতিয়া মই ঘৰত গৈ আছোঁ আৰু ঘৰত যাই কিনে শুম। তো ৰাতি বমবিলাক ফুটাব আৰু মই আপোনালোকক দি দিম শ্বৰ্টটো ভিডিঅ'টো চাব।